নমস্কাৰ, মিছেছ ফুকননী ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰান্ধিম কুকুৰা মাংস। মই মাংসখিনিত হালধি গুড়ি অলপ আৰু লগতে মিট মছলা এচামুচ, জিৰা পাউডাৰ এচামুচ আৰু ধনিয়া পাউডাৰ এচামুচ দিছোঁ আৰু লগতে মই অকণমান তাতে মিঠাতেল দি মাংসখিনি আধা ঘণ্টাৰ কাৰণে সানি ৰাখি থৈ দিম। এতিয়া আমি এটা ডাঙৰ চাই পিঁয়াজ লৈছোঁ, জালুক লৈছোঁ আৰু আদা ৰচুন লগতে দুটা জলকীয়া। কেৰাহীখন পাতি আমি তাতে পিঁয়াজখিনি ভাজি লৈছোঁ, লগতে আদা ৰচুনো দিম আৰু জালুক কণো দি দিম। আপোনালোকে ইচ্ছা কৰিলে জালুক বেছিও ল'ব পাৰে, মই অলপ কমকৈ লৈছোঁ আৰু জলকীয়া দুটাও দি দিছোঁ। লগতে পিঁয়াজখিনি ৰঙা হোৱাকৈ ভাজিম আৰু পিঁয়াজখিনি ভজা পাছতে আমি তাত মাংসখিনি দি দিম। মাংসখিনি দি এইদৰে আমি এনেদৰে ভাজি থাকিম, ঢাকন দিম আৰু ঢাকন দি এনেকৈ লুটিয়াই মেলি মাংসখিনি সিজিলত আমি তাতে ফুড কালাৰ অকণমান আৰু নৰসিংহ পাত দিছোঁ আৰু নৰসিংহ পাতখিনি লেৰেলি যোৱালৈকে ভাজিছোঁ। ভাজি লৈ তাতে মই পানী দিছোঁ আৰু পানী দিয়াৰ পাছতে তাত মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ আৰু কম জুইত এনেদৰে মই প্ৰায় এঘণ্টামান উতলিবলৈ দিছোঁ আৰু উতলি হোৱাৰ পাছতে মোৰ ডিছ ৰেডি হৈ গ'ল। এতিয়া খাব লাগে আৰু আপোনালোকেও এদিন বনাই খাই চাব, বহুত টেষ্টি হয়। আৰু ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।